নমস্কাৰ সকলোকে। আজি ইভিনিং আহিলোঁ বাগানত ৰানিং কৰিবলৈ আৰু সপোনৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ। কাৰণ যদি ৰানিং ভালদৰে কৰিব নোৱাৰোঁ বা লং জাম্প ভালদৰে মাৰিব নোৱাৰোঁ তেতিয়াহ'লে অসম পুলিচৰ ৰিটেন এক্সামৰ কাৰণে নাম নাহে। তেনেকুৱা প্ৰায় মোৰ 3-4 মানেই হ'ল। অসম পুলিচ ফাৰ্ষ্ট, অসম পুলিচ ছেকেণ্ড, তাৰপিছত ফৰেষ্ট বেটেলিয়ান, এক্সাইজ সকলোতে তেনেকুৱাই হৈছে। ৰানিং ভাল কৰিছোঁ কিন্তু লং জাম্প ভালকৈ মাৰিব পৰা নাই। 15-15.5 মাৰোঁ, সেইবাবে নাম নাহিলে আৰু বেয়া লাগে। ইমানখিনি কষ্ট কৰি যেতিয়া লং জাম্প ভালকৈ মাৰিব নোৱাৰি বা অকণমান কাৰণে নাম নাহে তেতিয়া মনটো বেয়া লাগে। সেইবাবে নিজৰ প্ৰস্তুতিখিনি চলাই গৈ আছোঁ এতিয়াৰ পৰাই, যাতে সময়ত ধুনীয়াকৈ লং জাম্প বা ৰানিং কৰি চিন আপ মাৰি নামটো যাতে আহে বা এক্সামটো দিব পাওঁ, সেই তাৰ কাৰণে প্ৰস্তুতি